নমস্কাৰ মই ঋতুস্মিন শৰ্মা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ হিচাপে পৰিলে সৰ্বানন্দ সোণোৱালে ক্ষমতাক লৈ অহংকাৰ নকৰিব নিজকে প্ৰবল প্ৰতাপী বুলি ভাবিব নালাগে কোনেও নিজকে প্ৰবল প্ৰতাপী বুলি ভাবিব নালাগে তোমাৰ লগতে সকলো শক্তি বিৰাজমান বুলি ভাবিব নালাগে কাৰ কথা কৈছে সেয়া কোৱা নাই ক্ষমতা আজি আছে কাইলৈ নাই এ সৰ্বানন্দ সোণোৱালৰ মুখত প্ৰকাশ পাইছে কিন্তু সমাজখন সদায় থাকিব ক্ষমতা আজি আছে কাইলৈ নাই কিন্তু সমাজখন সদায় থাকি যাব সমাজখনক হিৰত ৰাখিব লাগে ক্ষমতাক ভৰিৰ তলত ৰাখক ৰাজনীতিক এনে পৰ্যায়লৈ নিনিব যাতে সমাজখন ছিন্ন বিচ্ছিন্ন হৈ যায় আমি সদায় এক হৈ থাকিব লাগে এক স্পষ্ট আৰু জৰুৰী বাৰ্তা দিছে মাজুলীৰ পৰা মই মুখ্যমন্ত্ৰী হৈ থাকোঁতে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম এক কৰাৰ চেষ্টা কৰিছিলোঁ অসমৰ 3,40 লাখ মানুহক ঐক্যবদ্ধ কৰি তুলিব লাগে একতাত যি শক্তি আছে ভাগ ভাগ হৈ থাকিলে সেই শক্তি নাইকিয়া হৈ যায় ইউনাইটেড উই ষ্টেণ্ড ডিভাইডেড উই ফল প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে ক্ষমতাক লৈ অহংকাৰ নকৰিবলৈ কৈছে কাৰোৰে নাম লোৱা নাই কিন্তু নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ নিজকে প্ৰবল প্ৰতাপী বুলি কোনেও ভাবিব নালাগে আমি যি চৰকাৰী সুবিধা পাইছোঁ ক্ষমতা পাইছোঁ সেয়া ৰাইজেহে আমাক দিছে সমাজখনে দিছে তোমাৰ লগতে সকলো শক্তি আছে সেয়া ভাবিব নালাগে ক্ষমতা আজি আছে কাইলৈ নাইকিয়া হৈ যাব সৰ্বানন্দ সোণোৱালে মাজুলীৰ পৰা দিয়া এই বিশেষ বাৰ্তা এবাৰ আপোনালোকলৈ আমি আগবঢ়াইছোঁ সুযোগ লাভ কৰিছোঁ এইটো জনসাধাৰণে দিয়া সুযোগ সেইকাৰণে মই সদায় কওঁ চৰকাৰী পদবীক লৈ কোনোৱে অহংকাৰ কৰা উচিত নহয় আজি আছে কালি নাই কিন্তু সমাজখন সদায় থাকিব সমাজখন হিৰত ৰাখিব লাগে ক্ষমতাক ভৰিৰ তলত ৰাখিব লাগে নে কি কয় সমাজখনক শীৰ্ষত ৰাখিব লাগে সমাজ সদায় শ্ৰেষ্ঠ সমাজখনেই হৈছে ঈশ্বৰৰ প্ৰকৃত ৰূপ ভগৱানে কৈছে মই সকলোৰে হৃদয়ত আছোঁ নাভাবিবা যে তুমি আজি প্ৰবল প্ৰতাপী তোমাৰ লগতে সকলো শক্তি বিৰাজমান মই তোমাক কিছুমান কাৰণত দি থৈ দিছোঁ কিন্তু সমাজখনক অৱজ্ঞা নকৰিবা এটা কথা মনত ৰাখিব ৰাজনীতিক এইটো পৰ্যায়লৈ নিনিব য'ত নেকি সমাজখন ছিন্ন বিচ্ছিন্ন হয় ৰাজনীতিক এই পৰ্যায়লৈ আনিব য'ত সমন্বয় দ্বাৰা সমাজ শক্তিশালী হয় তাহানিতে এটা কথা আছে ৰাজনীতিয়ে ভাগ কৰে সংস্কৃতিয়ে জোৰা লগায় নহয়নে সংস্কৃতিৰ সেইটো শক্তি আছে গতিকে মাজুলীত যি সাংস্কৃতিক ধাৰা শক্তিশালী সাংস্কৃতিক পৰম্পৰা এই পৰম্পৰাই জাতি জনগোষ্ঠীৰ সাংস্কৃতিক যিটো পৰম্পৰা আছে ইমান সুন্দৰ গতিকে এই সাংস্কৃতিক ধাৰাৰ যোগেদি মাজুলী সমাজ সকলো সময়তে এক হৈ থাকিব দেই মিলাপ্ৰীতি থাকিব যিমানেই দুৰ্যোগ নাহক কিয় যিমানেই ধুমুহা নাহক কিয় যিমানেই প্ৰত্যাহ্বান নাহক কিয় যিমানেই সংকট সমস্যা নাহক কিয় মাজুলী সদায় এক হৈ থাকিব লাগিব আৰু সেইটো মই মনে প্ৰাণে বিচাৰোঁ আৰু মই আপোনালোকে জানে মই মুখ্যমন্ত্ৰী হৈ থাকোঁতে মই চেষ্টা চলাইছিলোঁ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম উদ্দেশ্য কি আছে অসমৰ 3,40 লাখ মানুহক সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকক ঐক্যবদ্ধ কৰি তোলা কাৰণ একতাত যিটো শক্তি আছে ভাগ ভাগ হৈ থাকিলে সেই শক্তি কেতিয়াও সৃষ্টি হ'ব নোৱাৰে ইউনাইটেড উই ষ্টেণ্ড ডিভাইডেড উই ফল গতিকে মানৱ সেৱাটো কৰাৰ বাবে আমি যিখিনি সুযোগ লাভ কৰিছোঁ এইটো জনসাধাৰণে দিয়া সুযোগ সেইকাৰণে মই সদায় কওঁ চৰকাৰী পদবীক লৈ কোনোৱে অহংকাৰ কৰা উচিত নহয় আজি আছে কালি নাই কিন্তু সমাজখন সদায় থাকিব সমাজখন হিৰত ৰাখিব লাগে ক্ষমতাক ভৰিৰ তলত ৰাখিব লাগে নে কি কয় সমাজখনক শীৰ্ষত ৰাখিব লাগে সমাজ সদায় শ্ৰেষ্ঠ সমাজখনেই হৈছে ঈশ্বৰৰ প্ৰকৃত ৰূপ ভগৱানে কৈছে মই সকলোৰে হৃদয়ত আছোঁ নাভাবিবা যে তুমি আজি প্ৰবল প্ৰতাপী তোমাৰ লগতে সকলো শক্তি বিৰাজমান মই তোমাক কিছুমান কাৰণত দি থৈ দিছোঁ কিন্তু সমাজখনক অৱজ্ঞা নকৰিবা
এটা কথা মনত ৰাখিব, ৰাজনীতিক এইটো পৰ্যায়লৈ নিনিব য'ত নেকি সমাজখন ছিন্ন বিচ্ছিন্ন হয়। ৰাজনীতিক এই পৰ্যায়লৈ আনিব য'ত সমন্বয় দ্বাৰা সমাজ শক্তিশালী হয়। তাহানিতে এটা কথা আছে, ৰাজনীতিয়ে ভাগ কৰে, সংস্কৃতিয়ে জোৰা লগায়, নহয়নে? সংস্কৃতিৰ সেইটো শক্তি আছে। গতিকে মাজুলীত যি সাংস্কৃতিক ধাৰা, শক্তিশালী সাংস্কৃতিক পৰম্পৰা, এই পৰম্পৰাই জাতি জনগোষ্ঠীৰ সাংস্কৃতিক যিটো পৰম্পৰা আছে ইমান সুন্দৰ। গতিকে এই সাংস্কৃতিক ধাৰাৰ যোগেদি মাজুলী সমাজ সকলো সময়তে এক হৈ থাকিব দেই, মিলাপ্ৰীতি থাকিব। যিমানেই দুৰ্যোগ নাহক কিয়, যিমানেই ধুমুহা নাহক কিয়, যিমানেই প্ৰত্যাহ্বান নাহক কিয়, যিমানেই সংকট সমস্যা নাহক কিয়, মাজুলী সদায় এক হৈ থাকিব লাগিব। আৰু সেইটো মই মনে প্ৰাণে বিচাৰোঁ। আৰু মই আপোনালোকে জানে, মই মুখ্যমন্ত্ৰী হৈ থাকোঁতে মই চেষ্টা চলাইছিলোঁ, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম। উদ্দেশ্য কি আছে? অসমৰ 3,40,00,000 মানুহক, সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকক ঐক্যবদ্ধ